ধীৰাজ ধীৰাজ কোন মঞ্জিত মোৰ লগত অহা ল'ৰাজন কি নাম পংকজ পংকজ আগৰ কথাবোৰ পাহৰিব পৰা নাই নেকি নাই বহুত ক'ব লগা আছে মোৰ দীপাংকৰ আমাৰ ৰুমৰ পৰা এতিয়াও ওলাই যোৱা নাই হেই কি কৈ আছা তই বিলাক তই লাহে লাহে চব গম পাবি কেইদিনমান থাক ইয়াত চব গম পাই যাবি পংকজ হৈছে ৰ ভাতকেইটা বেছি টাইম নালাগে আৰু কি বনাইছা আজি এই অলপ পটলকে আৰু পটলৰ আলু একেলগে ভাজি আছো আজি পংকজে ভাল ভাত বনালে ঠিক কয় আলু ভাজাখন বঢ়িয়া লাগিল খাই পিছত কালিলৈ কোনে বনাব কালি মঞ্জিতৰ ভাত মই নোৱাৰো দে কালি তই বনাব লাগিব তই বনাব লাগিব কালি নাই হ'ব কালি মঞ্জিত মই নোৱাৰো কালি মঞ্জিত বনাব লাগিব এনিমি মাৰ কি ধীৰাজ আমাৰ ৰুমত দীপাংকৰ এতিয়াও যোৱা নাই হেই কি কৈ আছ তই বিলাক সঁচাই কৈছো মই তই যোনদিনা আমাৰ ৰুমৰ পৰা গৈছিলি কোনদিনা ৰাতি মই শুব পৰা নাই কোন মৰিছে আমাৰ লগত আৰু এটা ল'ৰা আছিল দীপাংকৰ নামৰ এদিন ৰাতি আমি
আছে অ নাই দে দে কোনো নাই চিন্তা কৰিব নালাগে দে Edwin Jenner. দীপংকৰ আহিছে ক'ত ক'ত ইয়াতে আছে কৰবাত দীপংকৰ তই কি কৈ আছ এইবিলাক মৰিছে সি মৰা নাই ঐ আছে এতে তোৰ কি হ'ব এতিয়া চা না মোক মাতি আছে অ ধীৰাজ ক'ত আছে এতে তুই যা না চা কোন আছে কচোন তই বাহিৰত যাই চাই হা ক'ত অ মেচটো ক'তে এই টেবুলৰ ওপৰত আছে চা দীপংকৰ আছে ক'ত দেখা দিছে মোক সেই মাত্ৰ দীপংকৰ আছে তাতে আছিলে বহি আছিল ক'ত টেবুলখনত বহি আছিল তই দীপাংকৰ আছে ইয়াত দীপংকৰ আছে দীপাংকৰ আছে দীপংকৰ এই ৰাতিপুৱা হ'ল উঠ পংকজ ক'ত গোটেই ৰাতিটো শুবই নোৱাৰা হলো কি যে হ'ব নহয় ৰুমটোত এই উপায় পৰা কেতিয়া যে মুক্ত হ'ব পাৰিম আমি মঞ্জিত পংকজ আজি মই নাহো মোৰ লগৰ ল'ৰা এটা যাব লগা আছে ক'ত যাবি মই আজি লগৰ ল'ৰা এটা ঘৰত থাকিব লগা আছে আৰু আমি কেনেকৈ নিদিম থাকিবি আৰু তই তোৰ পৰিস্থিতি দেখোন তই জানই নাই দে একো নহয় ভালে থাকিবি মই ৰাতিপুৱা আহিম বুজিছা দে তেনেহ'লে যা ভালে থাকিবি পংকজ উঠ। মই গাটো ধুই ৰ অ দে যা অকল গাটো ধুই আহিলে চাগে অ আহিলি ভাত খাইছনে নাই খালো খালি নে নাই মই অফিচতে আহিছোঁ দেখাই দেখো বুজিছনে কিমান খেল তই গেম কি কৰিবি আৰু উপায় নাই দিনৰ অকলে অকলে থাকি কি কৰিবি ৰাতি দেখো খুব কি ভুল কৰিলো ফোন কৰিলি কি হ'লে পংকজটোৰ পংকজ কি হ'ল তোৰ পংকজ পংকজ পংকজ
মঞ্জিত 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 কি হল তোর মঞ্জিত ঠিক আছে এবার ফোন করো ধীরাজ হেল্ল' ধীরাজ অঁ ধীরাজ পংকজ ক মঞ্জিত 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 কি হ'ল মঞ্জিত উঠা নাই কি উঠা নাই মঞ্জিত উঠা নাই কি হৈছে তাৰ কি নাজানো মই কি হৈছে তাৰ ৰ মই গৈ আছোঁ জলদি আহ তাৰ কি হৈছে তাৰ কিমান মাতি আছো এতিয়ালৈকে একবাৰো মুখৰি মাত দিয়া নাই একবাৰো মাত দিয়া নাই কি হৈ আছে আমাৰ মঞ্জিত 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 কেতিয়া হৈছে মই নাজানো কেতিয়াবা মই ৰাতিপুৱা উঠি কিনে মাতিছো তাক এবাৰো মাত দিয়া নাই সব যিমান কৰে কৰি আছে মঞ্জিত মঞ্জিত সব ধীৰাজ মই যাওঁ যাওঁ মানে ক'ত যাওঁ মই ইয়াত অশান্তি খাই থাকিব নোৱাৰো অশান্তি মানে কি অশান্তি সদায় সদায় ইমান অশান্তি কৰি লৈ মই কেনেকৈ থাকিম আজি খাবলৈ শান্তি নাই মই কেনেকৈ অকলে থাকিম ইয়াত মই কেনেকৈ জানিম তহঁতে যদি চব এৰি থৈ যাম মই ইয়াত অকলে থাকিম কেনেকৈ মই এনেকৈ অশান্তিটো কেনেকৈ থাকিম কচোন হয় ক কিবা এটা কৰিব লাগিব ন মই নোৱাৰো এই নকৰাকে আমি এনেকৈ এৰি দিব নোৱাৰো মই নোৱাৰো থাকিব ইয়াত মই যাওঁ যাবিয়ে মানে মই যাওঁ অশান্তি খাই থাকিব নোৱাৰো ঠিক আছে যা ধীৰাজ ধীৰাজ হয় দিবাংকৰ তই ক'ত আছা তই মোৰ চকুৰ আগত না আশা ক'ত তই ক'ত পিছপিনে তই মোৰ চকুৰ আগত দেখা দি তোৰ চাইডত আছো মই ক'ত তই কি বিচাৰিছা লাগে কি ক কি লাগে তোক তোক লাগে কি ক'ত তই ক'ত আছা ক'ত তই তই আছা ক'ত তই ইমান শাস্তি দি থকাতকৈ মোক লৈ যা তই মোৰ এবাৰ মোৰ চকুৰ আগত আহি দেখা দি তই তোক লাগে নহয়বা মই চবকে লৈ যাম ধীৰাজ তোক লাগে মোক নহ'লেবা মই গোটেইকে নষ্ট কৰি পেলাম ধীৰাজ তোক লৈ যাম আজি মই তোক লৈ যাম আজি তুই যাবাই
গাইছ আমাৰ কেমেৰামেন আছে মানস আৰু এয়া ভূতৰ এক্টিং কৰিছে দীপাংকৰ মেধি তাৰপিছত ইয়াৰ নামটো বা কি আছিল পানীৰ নামটো কি আছিল মঞ্জিত কলিতা মঞ্জিত কলিতা আৰু ইপিনে আমাৰ ভকতী না কি ভকতী না কি আছিল পংকজ পংকজ আৰু মই ধীৰাজ পেধি ভিডিঅ'টো সকলোৱে চাব শ্বেয়াৰ দিব কৰি হা লাইক কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব চবৰে আৰু এই ঘণ্টা বেলটো বজাই বাই 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 বাই